हेलो एवरीवन नमस्कार स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব হঠাতে এটা ফোন আহিল আকৌ মই এফালে যাবলগীয়া হ'ল তাকে ভাবিলোঁ যে ইয়াত দেখিছেনে বাছেৰে যাত্ৰা কৰিলোঁ মই বাছত বহি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছেনে সকলে গৈছোঁ কিনো কৰিম বুলি মই মোবাইলতে ভিডিঅ'টোকে আৰম্ভ কৰিলোঁ তেতিয়াহ'লে বলক যেনো মই ক'লৈ যাওঁ আৰু ভিডিঅ'টোত কিনো আছে আপোনালোকক দেখাওঁ বলক মই ভাল কামত ওলোৱা নাই দেই মাৰ গাটো বেয়া তাকে বোলো যাওঁ যেনে মনটো বৰ ভাল নহয় বতৰটো বেয়া মনটো বেয়া এফালে খবৰো আহিল তাকে বোলো কিনো নকওঁ বুলি মনে গৈ আছোঁ আৰু ইয়াত দেখিছেনে কি ধুনীয়া এইটো ভিউ ক'ৰ হয় আপোনালোকে চিনি পোৱা সকলে কমেণ্ট কৰিবচোন দেই আৰু মই ইয়াত দেখিছেনে গাড়ীৰ পৰা নামিলোঁ অকণমান দূৰ আছে এইখন মই খোজকাঢ়ি আহিছোঁ আৰু ইয়াত দেখিছেনে এইটো চিনি পাইছেনে প্ৰায়খিনিয়ে চাগে মেডিকেল অহা মানুহে গম পাই যে এইখন ক'ৰ জেগা হয় ক'ত হয় আৰু এইখিনি যদি কোনোবাই চিনি পাইছে এটা কমেণ্ট কৰিব দেই দেখিছেনে এয়া জোহান মেডিকেল হয় মই বাৰ হোষ্টেল আহি আছোঁ এয়া খোজকাঢ়ি আহি আছোঁ এয়া হোষ্টেল মই পাই গ'লোহি হোষ্টেলৰ সন্মুখত এয়া এইফালে উঠিব লাগে এইখিনি আৰু এটা বস্তু দেখাম দেই এইখিনি দেখিছে এটা ছোৱালী মানুহৰ হোষ্টেলৰ পৰিৱেশ এনেকুৱাই দেই আপোনালোকে চাবচোন আৰু এইখিনি ইগন'ৰ কৰিব বাৰু তথাপিতো দেখাইছোঁ আৰু সকলোতে এনেকুৱাই থাকে ইয়াত দেখিছেনে আৰু মই আহি মই বাৰুম পাই গ'লোঁ ভিতৰত কোন আছে তাকে মা মই আৰু এয়া ওলাইছোঁ আৰু মেডিকেল যাবলৈ ইয়াত দেখিছেনে মা ওলাইছে মই প্ৰায় ৰেডি হৈছোঁৱে ইয়াত দেখিছে মাক ৰেডি কৰি মই ওলাই মেলি বহি আছোঁ এয়া তাকে আৰম্ভ কৰিছোঁ মাক কৈছোঁ সোনকালে ওলাই সন্ধিয়া লাহে ওলাইছোঁ আৰু মানে চাই মই কিন্তু এনেকৈ ৰৈ আছোঁ ওলাই গ'ল নেকি দেখিছেনে এয়া দুজনী ওলাই দিলোঁ মেডিকেললৈ বুলি কেইটামান টেষ্ট আছে টেষ্টকেইটা কৰাব লাগিব সেইবাবে দুইজনী আহি গ'লোঁ এয়া লাহে আহি আছোঁ খোজকাঢ়িব সন্ধিয়া হ'ব হৈছে আৰু এয়া দেখিছেনে মেডিকেলৰ পৰা টেষ্ট কৰি হ'ল এয়া আহি আছোঁ মাৰ ভৰিটো অকণমান ফ্ৰেকচাৰ হৈছে নে গোৰোহাত কিবা মঙহ বাঢ়িছে আৰু ৰাতি হ'ল মেডিকেলৰ পৰা আহি এয়া ধুনীয়াকৈ বনাই মেলি খাব লৈছোঁ আৰু হোষ্টেলৰ কথা যে এনেকৈ খাব লাগিব উপায় নাই এটা ৰুমতে খোৱা বোৱা আৰু এয়া সকলো ভাগৰ লাগিলে শুই দিলোঁ আজি আৰু ইফালে নেক্সট ডে আকৌ ওলালোঁ নাৰ্ছিং হোমলৈ ভিডিঅ'টো সিমানতে সামৰিলোঁ নেক্সট ডে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই এতিয়া আমি বাজিল 10টামান বজাত আকৌ দুইজনী ওলাইছোঁ মা ওলাই গৈ কাপোৰ খুলিছে মা বৰ ভালকৈ থিয় হৈ থাকিব নোৱাৰে তেনেকৈ লাহে ওলাইছোঁ আৰু ভৰিটো অত্যন্ত বিষ কিবা গোৰোহাত মঙহ বাঢ়ি গৈছে বোলে তাকে বাকীখিনি ৰোগ আছে কিবা কিবিবোৰ চব নৰ্মেল আছে এয়া লাহে মা গৈছে আগে আৰু মই পাছে আহি আছোঁ এয়া লাহে আহি আছোঁ টেম্পু লৈ বুলি ইয়াত দেখিছেনে ৰ'দটো বহুত বেছি দিছে তথাপিতো উপায় নাই আহি আছোঁ এনেকৈ এয়া টেম্পু পাই গ'লোঁ আমি দুজনী টেম্পুতে উঠি ল'লোঁ টেম্পু লৈ আমি যোৰহাট চিটি হস্পিটেল যাম এয়া দুইজনী ধুনীয়াকৈ তালৈকে এখন টেম্পু ভাড়া কৰি ল'লোঁ বহিলোঁ আৰু আহি গোটেইখিনি টিকট কৰিলোঁ টিকট জমা উঠিলোঁ আৰু তাৰপিছত বহি আছোঁ মাতিব বুলি আৰু দেখিছেনে মই ৰৈ আমনি লাগিলে সেইবাবে এইখিনি চুনিখনতে এইটো এটা ফুল আছিলে চব কি ধুনীয়া দিছে এনেকৈ ঘূৰাই আছোঁ আৰু আহি ৰুম পাই গ'লোঁ তাৰপৰা বাও বনাইছে খানা মা ভৰিটো বিষছে মা ভৰিটো কচাই বহিব পৰা নাই বহি মেলি আছে এইফালে তাই বনাইছে ৰুটি দেখিছেনে অৱস্থা বেয়া এটা ৰুমতে খোৱা বোৱা আকৌ শুবও লাগে বনাবও লাগে এফালে মই বনাইছোঁ মাছ ফ্ৰাই কৰি আছোঁ দেখিছেনে দুজনীয়ে লাগি গৈছোঁ দুফালৰ পৰা আৰু ভাগৰো লাগিছে সোনকালে বনাই তাই ডিউটিৰ পৰা আহিলে আৰু তাই বনাইছে নৰসিংহৰ সৈতে পনীৰ সেইখিনি আৰু আমি তিনিজনীহে আছোঁ অকণমানে বনাইছে এয়া ইফালে মই মাছখিনি বনাই লওঁ বুলি সেইখিনি পাতি ল'লোঁ ইফালে ৰুটি দুখন বনাই দিলোঁ
তেনেকৈ আজি আমি খাম আৰু অকণমান সময় গৈছে এতিয়া প্ৰায় 10টামান বাজিল ভাগৰো লাগিছে দিনটো মেডিকেলত সিফালে কৰি থাকোঁতে সেই পাইছোঁহিহে প্ৰায় এইফালে বনোৱা কৰিব লাগিব কৰি পেলাই এয়া খাবলৈ আৰম্ভ কৰি দিলোঁ এইফালে দেৰি হৈ গৈছে আমি খাই মেলি লওঁ আৰু শুই যাওঁ ভাগৰ লাগিছে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ বাই